অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ লৈ আহিছে মুহূৰ্তৰ এটি বিশেষ খবৰ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ডাঙৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ। প্ৰতি মাহত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1500 টকাকৈ। প্ৰতি মাহত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1500 টকাকৈ। 2024 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰন্ধন গেছ ক্ৰয় কৰিবলৈ দিয়া হ'ব অতিৰিক্ত 250 টকাকৈ। লৈ আহিছে এই মুহূৰ্তৰ এটি ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে বিশেষকৈ এক ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰতি মাহত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 1500 টকাকৈ। পূৰ্বে যি ধন লাভ কৰিছিল অৰুণোদয় হিতাধিকাৰীয়ে, এতিয়া সেই ধন বৃদ্ধি কৰি 1500 টকাকৈ লাভ কৰিব। 2024 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। লগতে ৰন্ধন গেছ ক্ৰয় কৰিবলৈ দিয়া হ'ব অতিৰিক্ত 250 টকা। অতিৰিক্ত 250 টকা ৰন্ধন গেছ ক্ৰয় কৰিবলৈ দিব। লৈ আহিছে এই মুহূৰ্তৰ বিশেষ খবৰ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতি মাহত অৰুণোদয় হিতাধিকাৰী এতিয়াৰে পৰা লাভ কৰিব 1500 টকাকৈ।